মৰ্নিং গাইজ। ৰাতিপুৱা শুই উঠি মুখ হাত ধুই দাদাৰ সৈতে ৰুটি চব্জি খাই মেলি মই এতিয়া আপোনালোকক মাকৈ পথাৰখন দেখুৱাবলৈ ওলাইছোঁ। ব'লকচোন এতিয়া মাকৈ পথাৰখন চাওঁ। গাইজ, দাদা আৰু মই মাকৈ পথাৰখন আপোনালোকক দেখুৱাবলৈ আহোঁতে আমাৰ ঘৰৰে মেম্বাৰ তিনিজনী লিঅ', টম আৰু জেৰী মোৰ পিছে পিছে দৌৰি আহিছে আৰু আহি কি কৰিছে চাওকচোন আপোনালোকে। পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।